আপুনি মোবাইল টিপি থাকোঁতে আপোনাৰ মোবাইলটো ৰখি ধৰে নেকি? আপুনি কিবা এটা ভিডিঅ' চাই আছে, ভিডিঅ'টো ৰখি ধৰে নেকি? যদি আপুনি গেম খেলি আছে, গেম খেলাৰ সময়ত আপোনাৰ মোবাইলটো লেগ কৰে নেকি বা হেং কৰে নেকি? কৰে যদি আপুনি কি কৰিব? আজিৰ ভিডিঅ'ত মই এনেকুৱা এটা সেটিংছৰ বিষয়ে ক'ম, যিটো সেটিংছ কৰিলে আপোনালোকৰ মোবাইলত তেনেহ'লে অলপ হ'লেও এই প্ৰবলেমটোৰ পৰা হাত সাৰিব পাৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এই সেটিংছটো কৰাৰ জন্য আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত সেটিংছ অপশ্যনটো অন কৰি ল'ব লাগিব। অন কৰাৰ পিছত তলত স্ক্ৰল ডাউন কৰি অলপ তলত নামি যাব। তলত নমাৰ পিছত ইয়াত চাব পাৰিছে ষ্ট'ৰেজ নামৰ এটা অপশ্যন আহিছে, এইটো ঠিক আছে। এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে ইণ্টাৰনেল শ্বেয়াৰ্ড ষ্ট'ৰেজ, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত তলত অলপ স্ক্ৰল কৰি আহিব। ইয়াত চাব পাৰিছে কেচ ডাটা, এইটো কেচ ডাটাটোক দবাই দিব। 3বাৰমান দবাই দিব। চাব পাৰিব যে আপোনাৰ মোবাইলৰ হেঙিং প্ৰব্লেম অলপ হ'লেও ছল্ভ হৈছে। তেনেহ'লে আজিলৈ ইমানে, আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈ বাই।